Hello guys, happy Holi সকলোকে good morning ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া আহিছো আমি ঘৰৰ পৰা মই আহিলো আৰু অহা টাইমত মই কেতিয়াও ব্লগ বনাব নোৱাৰো মানুহে কেনেকৈ বনায় নাজানো ইমানে বেয়া লাগে কান্দি আহো ঘৰৰ পৰা আৰু হেতু টাইমত যে ব্লগ বনাব একদমই মন নাযায় সো সেইকাৰণে হেতু ব্লগটো বনোৱা নহল আমি হোলিৰ দুদিনমান আগতে আহি পালোহি তাৰপিছত এয়া হোলিৰ দিনা খেলিবলৈ ওলালো মই আৰু বেটা ওলাইছে লগতে ভাগিন ওলাইছে আৰু ৰিয়াটো আছে লগত মোৰ ননদ সো আমি গুটেখিনি ওলাইছো খেলিবলৈ আমাৰ পলটনো আছে আগফালে তো আমি তাহাঁতৰ লগত লগ লবলৈ গৈ আছো আৰু মোৰ ফ্ৰেণ্ডো আছে আগফালে তাহাঁতৰ সকলোকে ৰং দিম আৰু কি পাৰিম সকলো দেখুৱাম অকমানকে তো আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল লাগিব সো এয়া কেইটামান এয়া চুবগিহেত আহিছে কেইজনমান লগ ললো আৰু বাকি আমি ৰাস্তা ফালে ওলাই গৈছো খেলিবলৈ তো আপোনালোকে কোনে কেনেকৈ হোলি খেলিলে জনাব আৰু ইয়াতৰ কি লাগিব সবে হোলি খেলি অৱস্থা বেয়া সবৰে চেহেৰা পাতি গুটেখিনি হেক তো যিসকল নতুনকৈ আছে প্লিজ সাবস্ক্ৰাইব কৰি থাকিব এই ধুনীয়াকৈ মোৰ ফ্ৰেণ্ড বাঢ়ি আছে মোৰ ভাল লাগি আছে আপোনালোকে ইমান ধুনীয়াকৈ মৰম দি আছে তো এয়া চাইছেনে বেছিভাগ পোৱালি পাল্টানে বেছি আছে লগতে আমিতো আছোই ডাঙৰ মানুহ কেইজনমান ডাঙৰ মানুহ নহ'লেনো কেনেকৈ হ'ব অকল বাচ্চাকেইটাৰ লগতো ওলাব নোৱাৰি লগতে বেটা আৰু ভাগিন এহেঁতি গুচি গৈছে ঘৰলৈ স্প্ৰে আনিবলৈ তো মই কৈছিলোঁ যা লৈ আহিবি বুলি সিহঁতি দুটা অকলেই গুচি গৈছে তো মই গৈছিলোঁ তাহাঁতৰ লগত দুটা দৌৰি গুচি গ'ল তাৰপাছত এয়া ফিল্ডত সকলোৱে মিলি নাচি বাগি ধুনীয়াকৈ একদম চবে মিলি হোলি খেলিলোঁ একদম পূৰা ফূৰ্তি কৰিলোঁ তো বেছি ভিডিঅ' দেখাব নোৱাৰিলোঁ আৰু দেখা হ'ব নেক্সট টাইম আৰু কিবা এটা বনাইছিলোঁ সেইটো ভিডিঅ' ফটো মই আপোনালোকক দি দিছোঁ তো আপোনালোকে চাব লগতে ফটো এনজয় কৰিব বাই বাই